নমস্কাৰ বন্ধুসকল প্ৰধানমন্ত্ৰীৰ আঁচনি ভাৰতৰ প্ৰত্যেককে দিব ৰেচন কাৰ্ড আৰু বিনামূলীয়া চাউল দাউল তো বন্ধুসকল কোনে কোনে এই সুবিধা লাভ কৰিব এইটো ভিডিঅ'ত সম্পূৰ্ণ জনাম তো বন্ধুসকল ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এক দেশ এক ৰেচন কাৰ্ড অনাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে যিসকল গৰীব পৰিয়ালৰ লোকে কামৰ বাবে বা নানা প্ৰয়োজনত নিজৰ গাঁও বা চহৰ এৰিবলৈ বাধ্য হৈছে তেওঁলোক আটাইতকৈ লাভৱান হ'ব এক দেশ এক ৰেচন কাৰ্ড আৰম্ভ হ'লে আনলক 1ৰ অন্তিম দিনা অৰ্থাৎ আজি দেশবাসীক উদ্দেশ্য ভাষণ ৰাখে প্ৰধানমন্ত্ৰী মোদীয়ে দেশত এক দেশ এক ৰেচন কাৰ্ড শীঘ্ৰে আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে কয় আমি এক দেশ এক ৰেচন কাৰ্ড অনাৰ পৰিকল্পনা কৰিছো যিসকল গৰীব পৰিয়ালৰ লোকে কামৰ বাবে বা নানা প্ৰয়োজনত নিজৰ গাঁও বা চহৰ এৰিবলৈ বাধ্য হৈছে তেওঁলোক আটাইতকৈ লাভৱান হ'ব এক দেশ এক ৰেচন কাৰ্ড আৰম্ভ হ'লে সমগ্ৰ দেশৰ বাবে হ'ব এখনেই ৰেচন কাৰ্ড নৱেম্বৰলৈ 80 কোটি লোকে পাব বিনামূলীয়া চাউল দাইল ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধানমন্ত্ৰীৰ আশ্বাস এনেকুৱা পৰিস্থিতি নাহে যে গৰীবৰ ঘৰত চৌকা নজ্বলিব 1 জুনৰ পৰা দেশত আৰম্ভ হ'ব আনলক 2 তাৰ পূৰ্বে আজি দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীয়ে কয় দীপাৱলী পৰ্যন্ত অৰ্থাৎ আগন্তুক 5 মাহলৈ অন্ন যোজনা অব্যাহত থাকিব প্ৰধানমন্ত্ৰীয়ে কয় বৰ্ষাকালত আমাৰ দেশত কৃষি কৰ্ম অধিক হয় আৰু জুলাইৰ পিছত এটাৰ পিছত আনটো উৎসৱ আহে এই সকলোৰে প্ৰতি লক্ষ্য ৰাখি দীপাৱলী আৰু ছট পূজা পৰ্যন্ত আমি অন্ন যোজনা চলাই নিম প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে আৰু 5 মাহ গৰীব পৰিয়ালৰ সদস্যৰ প্ৰতি 5 কেজি চাউল বা আটা দিব সেই পৰিয়ালৰ সদস্যসকলে পাব 1 কিলোগ্ৰামকৈ দাইলো এই আঁচনি আগন্তুক 5 মাহ থাকিব চৰকাৰৰ খৰচ হ'ব 90,000 কোটি টকা মুঠ 80 কোটি মানুহ এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব প্ৰধানমন্ত্ৰীৰ আশ্বাস এনেকুৱা পৰিস্থিতি নাহে যে গৰীবৰ ঘৰত চৌকা নজ্বলিব তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনোৱাত উৎসাহ যোগায় তো বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব যাতে যেতিয়াই মই যিবোৰ নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায় তো বন্ধুসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ